নমস্কাৰ। অসম সাহিত্য সভাৰ সভাপতি মাননীয় কুলধৰ শইকীয়া ছাৰৰ আগ্ৰহত বুঢ়ী আইৰ সাধুৰ এজনী মালিনী আৰু এজোপা ফুল সাধুকথাটো পুতলা নাচৰ মাধ্যমেৰে পৰিৱেশন কৰিব ওলাইছোঁ। এক মালিনী আছিল। বৰ যতনকৈ এজোপা ফুলগছ ৰুইছিল। তাই সেই গছজোপা দিনো ইমান পতি কৰে, তথাপি তাত ফুল নুফুলে। সেই দেখি এদিন তাই ফুলগছজোপা সুধিলে, অ' গছ, ফুল নুফুল কিয়? গছে উত্তৰ দিলে, মই যে ফুলিব লাগে, গৰুৱেনো মোৰ ৰাগ খাই কিয়? তেতিয়া মালিনীয়ে গৰুৰ ওচৰলৈ গৈ গৰুক সুধিলে, অ' গৰু, ফুলগছৰ আগ খাও কিয়? গৰখীয়াই যে গৰু নৰখে, মইনো নাখাম কিয়? অ' গৰখীয়া, গৰু নাৰাখ কিয়? ৰান্ধনীয়ে যে ভাত নিদিয়ে, মই বা ৰাখিম কিয়? অ' ৰান্ধনী, ভাত নিদিয় কিয়? খৰিয়াই যে খৰি নিদিয়ে, মইনো দিম কিয়? অ' খৰিয়া, খৰি নিদিয় কিয়? আমাৰে যে কুঠাৰ নিদিয়ে, মইনো দিম কিয়? অ' কুমাৰ, কুঠাৰ নিদিয় কিয়? এঙাৰীয়াই যে এঙাৰ নিদিয়ে, মইনো দিম কিয়? এঙাৰ নিদিয় কিয়? মই যে এঙাৰ দিব লাগে, মেঘেনো বৰষে কিয়?
ভেকুলী অ' ভেকুলী তোৰ কিয় বোপা